স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেলত। আজি ক্লাছ 6 অৰ্থাৎ এইখন কিতাপৰ আমাৰ বিজ্ঞান যিটো আছে ক্লাছ 6ৰ কি পাৰ্ট 1 যিটো ইয়াৰ ফাৰ্ষ্ট চেপ্টাৰ যিটো আছে চেপ্টাৰ 1 দ্য ৱাণ্ডাৰফুল ৱৰ্ল্ড অফ ছায়েন্স অৰ্থাৎ বিজ্ঞানৰ বিচিত্ৰ জগতখন। এইখন চেপ্টাৰ ভালদৰে অসমীয়া মাধ্যমত যিটো আছে একেবাৰে সৰু সৰু বস্তু এইটো জেট আমি ভালদৰে চাম, ঠিক আছে? তো আহা বিজ্ঞানৰ বিচিত্ৰ জগতখন আহা আমি আৰম্ভ কৰোঁ। আলাদিনৰ সাধুটো শুনিছানে? আলাদিনৰ এটা সাধু আছে, এইটোত আজিকালি মুভিও বনাইছে। তাতে কি চমুকৈ সাধুটো হ'ল আলাদিন নামৰ ল'ৰাজনৰ এগছি যাদু চাকি আছিল। ইয়াতে যিটো দেখাইছে এইটো যাদু চাকি আছিল। কি চাকি গছিত হাতেৰে ঘঁহি দিলে এটা জেনি ওলায়। ঘঁহি দিলে তাৰ যিটো যাদু থাকে জেনি নামৰ এটা ক্যাৰেক্টাৰ ওলাই আহে। জেনিটোৱে আলাদিনৰ সকলো কাম কৰি দিয়ে। এই যিটো জেনি যাদু কৰি যিটো ওলায় সেইটো সকলো কাম কৰি দিয়ে। এইটো আলাদিন হয়, যিটো ক্যাৰেক্টাৰ ইয়াতে কৈছে আলাদিন বুলি। আন এটা কথা শুনাচোন, এজন ল'ৰাই সপোনত এটা ঔষধ পালে। ঔষধটো সাংঘাতিক, ই সকলো বেমাৰ নোহোৱা কৰিব পাৰে। ই সপোনত পালে। কিন্তু এইবোৰ সঁচা কথানে? এইবোৰ যিমান যাদু বা এইবোৰ আমি শুনি থাকোঁ লোককথা, এইবোৰ সঁচানে? তুমি জানা নিশ্চয় নহয়, এইবোৰ সঁচা নহ'ব। চাকিৰ পৰা কেনেকৈ এজন মানুহ ওলাই আহিব? এইবোৰ সঁচা নহয়। এইবোৰ বিজ্ঞান নেকি? এইবোৰক কি বিজ্ঞান কয় নেকি? যাদুবোৰক কি বিজ্ঞান কয় নেকি? হ'বই নোৱাৰে। বিজ্ঞান এনেকুৱা হ'বই নোৱাৰে। তেনেহ'লে বিজ্ঞান কি বাৰু? যিহেতু চেপ্টাৰখনত বিজ্ঞানৰ বিষয়ে আলোচনা কৰিব, এতিয়া তোমাক প্ৰশ্ন সুধিছে যে বিজ্ঞান তেনেহ'লে কি, যদি এইটোৱেই নহয়। এতিয়া চোৱা বিজ্ঞান কি বাৰু প্ৰশ্ন দিছে। আৰু ইয়াৰ তুমি কিতাপ পঢ়া, কিতাপৰ পৰা জ্ঞান লাভ কৰা। আমি সকলোৱে কিতাপ পঢ়োঁ, কিতাপৰ পৰা কি আমি জ্ঞান অৰ্জন কৰোঁ, নলেজ গেইন কৰোঁ, উইজডম গেইন কৰোঁ। বিজ্ঞানো হৈছে জ্ঞান। বিজ্ঞানটো অতি সহজে ক'ব পাৰিলে কি বিজ্ঞানৰ এটা কি জ্ঞান। বিজ্ঞান তাৰ নামতে জ্ঞান আছে দেখোন। বিজ্ঞান মানে জ্ঞান। এনে জ্ঞান লাভৰ বাবে প্ৰথমতে ভালদৰে লক্ষ্য কৰিব লাগে। যিকোনো এটা বস্তু ভালদৰে অবজাৰভেশ্যন কৰিব লাগে, ভালদৰে চাব লাগে। ইয়াকে আমি পৰ্যবেক্ষণ কৰা বুলি কওঁ। এইটোকে আমি কি পৰ্যবেক্ষণ বুলি কওঁ। তাৰ পাছত পৰীক্ষা কৰি চাব লাগে। পৰ্যবেক্ষণ কৰাৰ পিছত কি আহিল? সেইটো কি কৰি চাব লাগে? পৰীক্ষা কৰি চাব লাগে এইটো। গতিকে বিজ্ঞান হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। কি আৰু এবাৰ চোৱা, বিজ্ঞান হ'ল পৰ্যবেক্ষণ, প্ৰথমে ভালদৰে চাই আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয়। বিজ্ঞান হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। ঠিক আছে, এইটো মনত ৰাখিবা। আহি যোৱা গছৰ পুলি এটাৰ উদাহৰণকে লোৱাচোন। এটা গছৰ পুলি উদাহৰণ লোৱা। পুলিটো ৰ'দতে বাঢ়ে। পুলিটো কি ৰ'দত বাঢ়ে নে ছাঁত বাঢ়ে পৰ্যবেক্ষণ কৰিব পাৰা। এটা গছৰ পুলি লোৱা, সেইটো ইয়াতে যেনেকৈ দেখাইছে ইয়াতে, এইটো তুমি ৰ'দত কেইদিনমান ৰাখি চোৱা আৰু কেইদিনমান ছাঁত ৰাখি চোৱা, আন্ধাৰত ৰাখি চোৱা, ক'ত পুলিটো বাঢ়ে। পানী পালে বাঢ়ে নে শুকান অৱস্থাত বাঢ়ে। আকৌ পানী দি চোৱা কেইদিনমান, পানী নিদিয়াকৈ চোৱা কেইদিনমান, সেয়াও চাব পাৰা, সেইটো তুমি চাব পাৰা। আকৌ 5 দিনৰ মূৰে মূৰে কিমান ওখ হয় পৰ্যবেক্ষণ কৰিব পাৰা। 5 দিনত কিমান ডাঙৰ হ'ল বা 10 দিনত কিমান ডাঙৰ হ'ল, তুমি এইটো পৰ্যবেক্ষণ কৰিব পাৰা, যিটো অবজাৰভেশ্যন কৰিব পাৰা। ছায়েন্সৰ ফাৰ্ষ্ট ষ্টেপ যিটো। পাছত তেনে পুলি টাবত ৰুই পৰীক্ষা কৰিব পাৰা। তুমি এনেকুৱা পুলি টাবত লৈ পৰীক্ষা কৰিব। এনে পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে তুমি পুলিৰ বৃদ্ধি সম্পৰ্কে জ্ঞান লাভ কৰিবা। কিহৰ বিষয়ে? পুলিটো কেনেকৈ ডাঙৰ দীঘল হ'ল, কিমান সময় ল'ল, ক'ত সোনকালে ডাঙৰ হয়, ছাঁত ডাঙৰ হয় নে ৰ'দত ডাঙৰ হয়, এইবোৰ বস্তু তুমি জানিব পাৰিবা। পানী দিব লাগে না নালাগে, এইবোৰ বস্তু তুমি অবজাৰভেশ্যনত তুমি চাব পাৰিবা। এতিয়া নেক্সট পেজ লৈ আহা। বৈজ্ঞানিক মানসিকতা। বৈজ্ঞানিক যিটো চাইণ্টিফিক টেম্পাৰামেণ্ট বুলি কয়,
কেনেকৈ সেইটো জ্ঞান লাভৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগে ইউ হেভ টু প্ৰিপেয়াৰ্ড ফৰ গেইনিং নলেজ কেনেদৰে কৰিবা এইটো এতিয়া জ্ঞান তুমি কেনেকৈ অৰ্জন কৰিবা তাৰ বাবে প্ৰথমতে সন্দেহ কৰিব শিকিব লাগিব যিকোনো এটা বস্তু কোৱেশ্চন বা সন্দেহ কৰিব লাগিব ইয়াৰ পৰা আমি কিবা শিকিব পাৰিম বা এইটো কেনেকৈ হ'ল সন্দেহ মানে প্ৰণালীবদ্ধ বা যুক্তিপূৰ্ণ সন্দেহ সন্দেহৰ এটা ধৰণ এটা নিয়ম অনুযায়ী সন্দেহ কৰিব লাগিব এটা উদাহৰণকে লোৱাচোন এটা উদাহৰণ দিছে ধৰা তোমালোকৰ ঘৰৰ আটাইকেইজনে কি কয় কৰবাৰ পৰা সন্ধিয়া ঘৰলৈ উভতি আহিছে আটাইকেইজনে ঘৰলৈ উভতি আহিছে তুমি লাইটৰ ছুইচটো টিপিছা বাহিৰত গৈছিলা আলহী খাবলৈ ক'তবা গৈছিলা ঘৰত আহি লাইটৰ ছুইচটো টিপি দিলা লাইটটো যেনিবা জ্বলা নাই এতিয়া তুমি কি কৰিবা যদি লাইট নজ্বলে তুমি কি কৰিবা হয়তো ছুইচটো আৰু দুবাৰমান টিপিবা এবাৰ বন্ধ কৰি আৰু অন কৰি চাবা দুবাৰমান তেতিয়াও নজ্বলিলে হয়তো কাষতে থকা ফেনৰ ছুইচটো টিপিবা একে বৰ্ডত থকা বেলেগ ছুইচটো তুমি টিপি চালা ফেনখনো যদি নচলে তেনেহ'লে কাৰেণ্ট নাই বুলি ভাবিবা যদি ফেনটো নচলে তুমি ভাবিবা নিশ্চয় কাৰেণ্ট নাই তেতিয়া চুবুৰীয়াৰ ঘৰবোৰলৈ চাবা তেওঁলোকৰ ঘৰতো যদি পোহৰ নেদেখা তেন্তে কাৰেণ্ট নাই বুলি সিদ্ধান্ত কৰিব পাৰা আৰু ওচৰত যেটো তোমাৰ নেইবাৰ্ছত ঘৰ আছে সেইবোৰ চালা তাতেও কাৰেণ্ট নাই তেনেহ'লে তুমি শেষত তুমি কি সিদ্ধান্ত ল'লা যে কাৰেণ্ট নাই তে চোৱাচোন তুমি নভবাকৈ প্ৰণালীবদ্ধভাৱে সন্দেহ কৰিছা এইটো এটা সন্দেহ কাৰেণ্ট আছে না নাই নভবাকৈ প্ৰণালীবদ্ধভাৱে সন্দেহ কৰিছা আকৌ সন্দেহ হ'লে প্ৰশ্ন উদয় হয় যেতিয়া তুমি কোনো এটা বস্তু সন্দেহ কৰিবা তেতিয়া তোমাৰ মনত প্ৰশ্ন জাগিব এই ক্ষেত্ৰত এটা প্ৰশ্ন হ'ল লাইট কিয় জ্বলা নাই ইয়াতে যেটো এটা এক্সাম্পল দিল সুইচটো দি চালা অফ না নাই ইয়াতে কি প্ৰশ্ন উজাগৰ হ'ল কি লাইটটো কিয় জ্বলা নাই ঠিক আছে প্ৰণালীবদ্ধ সন্দেহৰ পাছত প্ৰমাণ বিচাৰিব লাগে এতিয়া প্ৰশ্ন আহিল লাইট কিয় জ্বলা নাছিল তাৰ পিছত আমি প্ৰমাণটো কি পালো হেকত ঘৰৰ ওচৰত চালো কি তাতেও কাৰেণ্ট নাই হেতু কি আমাৰ প্ৰমাণ হৈ গল যে কাৰেণ্টটো নাই তেলে সাইন্টিফিক টেম্পাৰামেন্টত তোমাৰ কি বৈজ্ঞানিক মানসিকতাত কি প্ৰথমে তোমাৰ সন্দেহ কৰিব লাগিব সন্দেহৰ পিছত কি আহিব প্ৰশ্ন আহিব ঠিক আছে কাখৰ কত লাইট নজ্বলাটোৱে কাৰেণ্ট নথকাৰ প্ৰমাণ নহয় জানো সুধিছো তোমাক যে কাখৰ কাৰো ঘৰত যদি কাৰেণ্ট নাই লাইট জ্বলা নাই তেনেহলে এটোই আমাৰ প্ৰমাণ হৈ গল কি কাৰেণ্ট নাই এতিয়া প্ৰণালীবদ্ধ সন্দেহৰ পাছত প্ৰমাণ বিচাৰিব লাগে কাখৰ কত লাইট জ্বলা নাই না কাৰেণ্ট নথকাৰ প্ৰমাণ নহয় জানো এটো কল হেখত কি কৈছে অতি দৰকাৰী কথাটো হল আমি মুক্ত মনৰ অধিকাৰী হ'ব লাগিব তোমাৰ মুক্তভাৱে এটো থিংকিং কৰিব লাগিব আগতে তুমি যদি ডিসিশন লৈ লোৱা যে লাইটটো বেয়া হৈ আছে তেনেকুৱা নহয় তোমাৰ আগতে ভাবিব লাগিব কিয় ৰিজনটো তোমাৰ আগত জানিব লাগে আগতে তোমাৰ ৰিজাল্টত যাব নোৱাৰা ঠিক আছে হ'ব লাগে অৰ্থাৎ তুমি কি কৈছা হেয়াই সত্য এনেকুৱা হ'ব নালাগে তুমি যেটো কৈছা বা যেটো ভাবিছা হেয়াই যে সত্য হ'ব হেতু ক'ব নালাগে প্ৰমাণ যেতিয়ালৈকে নাহিব আনৰ কথাও শুনিব লাগে বেলেগৰ কথা শুনিব লাগে কাৰোবাক ভাল লাগে বুলি তেওঁৰ বেয়াখিনি মানি ল'ব নালাগে কোনোবাই সঁচা কথা কয় আগৰ পৰাই বা কোনোবাক ভাল লাগে হে বুলি যে তাৰ সকলো কথা সঁচা হ'ব হেতু মানি ল'ব নোৱাৰে সাইন্টিফিক মানসিকতাত নিৰপেক্ষ হ'ব লাগে মানে আনবাইসড যেটো নিৰপেক্ষ মানে নিউট্ৰেল হ'ব লাগে তোমাৰ বৈজ্ঞানিক মানসিকতা আছে যদি তুমি কি প্ৰণালীবদ্ধভাৱে সন্দেহ কৰিব পাৰা সেকেন্ডটো কি কৈছে প্ৰমাণ বিচৰা প্ৰথমে তুমি সন্দেহ কৰিলা তাৰ পিছত কি প্ৰমাণ বিচাৰিলা তাৰ পিছত হেগৰটো কি মুক্ত মনৰ অধিকাৰী হোৱা নিউট্ৰেল পজিশন যেটো ইফাৰো নহয় ইফালেৰো নহয় হেতু হয়ে তুমি সাইন্টিফিক মানসিকতাত কোনো এটা বস্তু সিদ্ধান্ত লৈ আহিব পাৰিবা ঠিক আছে এতিয়া বৈজ্ঞানিক মানসিকতা সম্পূৰ্ণ মানুহে বহু কাম কৰিব পাৰে বৈজ্ঞানিক মানসিকতা সম্পূৰ্ণ যিবোৰ আছে হেবোৰে বহুতো কাম কৰিব পাৰে গেলিলিও পুৰণি আগৰ এজন খুব বিখ্যাত কি আছিল সাইন্টিস্ট আছিল বৈজ্ঞানিক আছিল নাম শুনিছানে তোমাক সুধিছে গেলিলিও নাম শুনিছানে
তেওঁ এগৰাকী ডাঙৰ বিজ্ঞানী আছিল। তেওঁৰ আৱিষ্কাৰৰ এটা কাহিনী শুনাচোন। তোমাক গেলিলিৰ কেনেকৈ এটা আৱিষ্কাৰ কৰিছে তাৰ এটা কাহিনী ইয়াত ক'ব। এটা ডাঙৰ আৰু এটা সৰু শিল, এটা ডাঙৰ আৰু এটা সৰু শিল দুয়োটাকে যেনিবা একেলগে ওপৰৰ পৰা পেলাই দিছা। এটা সৰু শিল এটা ডাঙৰ শিল লৈছা, এবাৰ ওপৰৰ পৰা পেলাই দিছা। কোনটো আগতে মাটিত পৰিব তোমাক সুধিছে, কোনটো আগত মাটিত পৰিব? এতিয়া ডাঙৰটো আগতে পৰিব বুলি ভাবিছিল কি যে ডাঙৰ যিটো শিল আছে সেইটো সোনকালে বা আগত পৰিব সৰুটোতকৈ। গেলিলিয়ে সন্দেহ কৰিলে, গেলিলিৰ সন্দেহ আহিল মানে প্ৰশ্ন আহিব, সন্দেহৰ পিছত অবজাৰভেশ্যন কৰি এইটো ৰিজাল্ট ওলাব। এতিয়া চোৱা, প্ৰমাণৰ বাবে তেওঁ কি কৰিলে, ইটালীৰ পিছা চহৰত থকা হেলনিয়া স্তম্ভটোত উঠিল। এইটো পিছা চহৰত অলপ হেলনিয়া, এইটো ষ্ট্ৰেইট নহয়, এনেকুৱা অলপ হেলনিয়া। ক'ত আছে এইটো? পিছা চহৰত। সেই ওপৰত উঠিল তেওঁ। ওপৰৰ পৰা তেওঁ এটা ডাঙৰ আৰু এটা সৰু শিলগুটি ইয়াৰ পৰা কি কৰিলে, এৰি দিলে এনেকৈ। ঠিক আছে, ইয়াতে দেখুৱাইছে এইটো। শিলগুটি একে সময়তে এৰি দিলে। দুয়োটা শিলগুটি একে সময়তে মাটিত পৰিল, দুয়োটা একেলগে মাটিত পৰি গ'ল। লগে লগে এক সত্য প্ৰতিষ্ঠিত হ'ল যে আগে ভবা কথাটো অসত্য বুলি জনা গ'ল। প্ৰথমে যিটো ভাবিছিল যে ডাঙৰটো পৰিব সেইটো মিথ্যা হৈ গ'ল আৰু সঁচা কি হ'ল যে দুয়োটা একেলগে পৰিব। এতিয়া 1.3 যিটো তুমি বিজ্ঞানী হ'ব পাৰা, তুমিও কি বিজ্ঞানী হ'ব পাৰা। তুমি জানা বিজ্ঞানীসকলে নতুন বস্তু বা তথ্য আৱিষ্কাৰ কৰে। আমি সকলোৱে জানো বিজ্ঞানীয়ে কি নতুন বস্তু বা তথ্য আৱিষ্কাৰ কৰে। কি? মোবাইল ফোন, মটৰ গাড়ী, উৰাজাহাজ, ৰন্ধন গেছ, দৰৱ আদি বিজ্ঞানীৰেই অৱদান। এনে কিমান বস্তু তোমালোকৰ ঘৰতে আছে চাবাচোন। যিমান বস্তু চোৱা সেইবোৰে ডাঙৰ বৈজ্ঞানিক নহ'লেও সৰু সৰু বৈজ্ঞানিকে বা ৰিচাৰ্চাৰ্ছসকলে এইবোৰ আৱিষ্কাৰ কৰে। তুমিও বিজ্ঞানী হ'ব পাৰিবা, বিজ্ঞানী হ'ব বিচৰা নেকি? তুমিও বিজ্ঞানী হ'ব বিচৰা নেকি সুধিছে। ইয়াৰ বাবে বাৰু কি কৰা উচিত? ইয়াৰ কাৰণে তোমাৰ কি কৰিব লাগিব? প্ৰথম কামটোৱে হ'ল পৰ্যবেক্ষণ। ফাৰ্ষ্ট কামটো কি? পৰ্যবেক্ষণ, অবজাৰভেশ্যন। ঠিক আছে, প্ৰথম কামটো কি? অবজাৰভেশ্যন। এতিয়া উৰাজাহাজ উৰি যোৱা আৰু চৰাই উৰাৰ মাজত কিবা মিল দেখানে বাৰু? তোমাক সুধিছে। উৰাজাহাজ উৰি যাই আছে আৰু কি চৰাই এটা উৰি যাই আছে, এই দুয়োটাৰ মাজত কিবা মিল পোৱা নেকি সেইটো সুধি আছে। চৰাইয়ে শুই থকা অৱস্থাৰ দৰে উৰে। চৰাই যেনেকৈ শুই থাকে সেইদৰে উৰে। মূৰৰ ওপৰৰ ফালে পিছ অংশ তল ফালে এনেদৰে নুৰে। কি? মূৰ ওপৰ ফালে পিছ অংশ তল ফালে এনেদৰে নুৰে। উৰাজাহাজো তেনেদৰে উৰে। যেনেদৰে উৰাজাহাজ উৰে সেইদৰে চৰাই উৰে। এতিয়া চোৱা, চৰাইয়ে বাৰু কিয় শুই থকা অৱস্থাৰ দৰে উৰে? প্ৰশ্ন জাগিল, চৰাইয়ে বাৰু শুই থকাৰ দৰে কিয় উৰে? তেনেদৰে উৰিলে বতাহৰ বাধা কম পাব। ছাপ'জ এনেদৰে উৰি আছে, বতাহ থাকিলে কি হয়, সেই বাধা দিয়ে বতাহটো। সেইকাৰণে কি কৈছে, এয়া হ'ল কি আনুমানিক সিদ্ধান্ত। এইটো এটা আইডিয়া লোৱা, সন্দেহ যেনেকুৱা। গতিকে পৰ্যবেক্ষণৰ পিছত ঘটনা সম্বন্ধে আনুমানিক সিদ্ধান্ত কৰিব লাগে। পৰ্যবেক্ষণ যিটো কৰিলে তাৰপিছত কি আনুমানিক সিদ্ধান্ত কৰিব লাগে। এটা অনুমান কৰা, পৰ্যবেক্ষণ কৰাৰ পিছত যে হয়তো এতিয়া শেষত সিদ্ধান্তটো শুদ্ধ নে অশুদ্ধ পৰীক্ষা কৰিব লাগে। এইটো তুমি যিটো সিদ্ধান্ত আনুমানিক সিদ্ধান্ত যিটো ল'লা সেইটো তোমাৰ পৰীক্ষা কৰি প্ৰুফ কৰিব লাগিব যিটো সঁচা হয় না নহয়। তেতিয়াহে তোমাৰ চাইণ্টিফিক যিটো প্ৰচেছ সেইটো কমপ্লিট হ'ব। এনেদৰে সত্যত উপনীত হ'ব পাৰে, তেতিয়াহে তুমি এটা ট্ৰুথ লৈ, সঁচা বস্তু লৈ পাবা। এনে সত্য হ'ল জ্ঞান, আৰু এইটোৱেই জ্ঞান, আৰু এই জ্ঞানেই হ'ল বিজ্ঞান। ঠিক আছে, বুজি পালে? পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা, এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ল বিজ্ঞানসন্মত পদ্ধতি। তেনেহ'লে কি বুজি পালা?
পর্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা, এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ল বিজ্ঞানসন্মত পদ্ধতি। এইটোকে কি কয়? বিজ্ঞানসন্মত পদ্ধতি। সাইণ্টিফিক টেম্পাৰামেণ্টৰ এইটো প্ৰচেছ, এইটো চাইকেলটো। আচ্ছা, এই পদ্ধতিৰ জৰিয়তে আমি জ্ঞান লাভ কৰিব পাৰোঁ। এনেকৈ আমি জ্ঞান লাভ কৰোঁ। বিজ্ঞানসন্মত পদ্ধতি কেৱল বিজ্ঞানীৰ বাবেই নহয়, এইটো কেৱল যে বিজ্ঞানীয়ে ইউজ কৰিব সেইটো নহয়, যোনে জ্ঞান অৰ্জন কৰিব খোজে তাৰে এইটো প্ৰচেছ কৰিব লাগিব। ই সকলোৰ বাবে, এইটো সকলোৰ বাবে। আনকি নভবাকৈয়ে বিভিন্ন পৰ্যায়ৰ মানুহে এই পদ্ধতি মানি চলে। তুমি নাভাবিও এই পদ্ধতিটোৱে মানি চলা বেছিভাগে। উদাহৰণস্বৰূপে, তোমাৰ চাইকেলৰ চকাত বায়ু নোহোৱা হ'লে, চাইকেলৰ চকাত বায়ু সচৰাচৰ হৈ থাকে, যি চাইকেল চলাই গম পায়। চাইকেল ভাল কৰা কাৰিকৰৰ ওচৰলৈ নিয়া, যোনে চাইকেল ঠিক কৰে তাৰ ওচৰলৈ লোৱাৰ পিছত কি, তেওঁ চকা ফুটা বুলি অনুমান কৰে। তেওঁ ভাবে যে চকাত যদি বায়ু নাই তেনেহ'লে চকাটো কি হৈছে, ফুটা হৈছে। লগে লগে টিউবটো পানীৰ ওচৰত ৰাখি ফুটা থকাটো প্ৰমাণ কৰে। পানীত সেইটো ডুবাই প্ৰমাণ কৰে যে ফুটা আছে না নাই। অৱশেষত তেওঁ ফুটাটো বন্ধ কৰি দিয়ে যাতে বায়ু ওলাই নাযায়। শেষত কি, বায়ু যাতে ওলাই নাযায় সেইটো বন্ধ কৰি দিয়ে। এইটো ইয়াতে দেখাইছে কেনেদৰে পানীত চাইকেলৰ টিউবটো ওলাই চেক কৰি আছে। এইটো চাইকেল কাৰিকৰী, ঠিক আছে। এতিয়া একেদৰে তোমাৰ জ্বৰ উঠিলে মাৰা দেউতাৰাই কি কৰে, ডাক্তৰৰ ওচৰলৈ নিয়ে। জ্বৰ আহিলে মাক দেউতাকে কি কৰে, ডক্তৰৰ ওচৰলৈ লয়। বিভিন্ন বেমাৰৰ বাবে জ্বৰ হ'ব পাৰে, এইটো সচৰাচৰ। বহুতো কাৰণত কি জ্বৰ হ'ব পাৰে। ডাক্তৰে তোমাক পৰ্যবেক্ষণ কৰে। ডাক্তৰে পৰ্যবেক্ষণ কৰি কি কৰে, লগে লগে লক্ষণৰ পৰা কি বেমাৰৰ বাবে জ্বৰ উঠিছে অনুমান কৰে। জ্বৰ উঠাৰ পিছত অনুমান কৰে কেনেকৈ কি জ্বৰ হ'ল সেইটো পৰীক্ষা কৰি কিহৰ কাৰণে জ্বৰটো হ'ল সেইটো অনুমান কৰে। পাছত তেজ আদি পৰীক্ষা কৰি প্ৰকৃত বেমাৰটো ধৰা পেলায়। জ্বৰ হৈছে কিবা এটা বেমাৰ অনুমান কৰে যে এইটো হ'ব পাৰে। তাৰপিছত কি পৰীক্ষা কৰে, ৰক্তটো লৈ টেষ্ট কৰে। পৰীক্ষা কৰাৰ পাছত কনফাৰ্ম কৰে যে তোমাৰ কোনটো বেমাৰ হৈছে। এইটো ডক্টৰে দেখাইছে ইয়াতে, ঠিক আছে। ছবিবোৰ চায়ো তুমি চেপ্টাৰত বহুত কিছু জানিব পাৰা। সেইকাৰণে ছবিবোৰ ভালদৰে পৰ্যবেক্ষণ কৰিবা। সেইটোৱে কি তোমাৰ সাইণ্টিফিক টেম্পাৰামেণ্টৰ দৰে অবজাৰভেশ্যন কৰা। এতিয়া দক্ষিণ আমেৰিকাৰ পৰা বহু দূৰত প্ৰশান্ত মহাসাগৰত কেইটামান দ্বীপ আছে। দক্ষিণ আমেৰিকা দুটা, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা। আৰু বহু দূৰত প্ৰশান্ত মহাসাগৰ মানে আটাইতকৈ ডাঙৰ যিটো সাগৰ, ইংৰাজীতে ইয়াকে কি কয়, পেচিফিক অচিয়ান। কেইটামান দ্বীপ আছে, বহুতকেইটা দ্বীপ আছে। এই দ্বীপত থকা মানুহৰ আচাৰ ব্যৱহাৰ, ৰীতি নীতি দক্ষিণ আমেৰিকাৰ স্থানীয় বাসিন্দাৰ লগত মিলে। কি কৈছে, প্ৰশান্ত মহাসাগৰত বহুতকেইটা দ্বীপ আছে, ক'ৰ পৰা, দক্ষিণ আমেৰিকাৰ পৰা বহুত দূৰত। আৰু ইয়াৰ মানুহবোৰৰ মানে সেই দ্বীপত যে মানুহ থাকে এইবোৰৰ কি দক্ষিণ আমেৰিকাৰ মানুহৰ লগত মানে ব্যৱহাৰ, আচাৰ ব্যৱহাৰ এইবোৰ মিলে। এয়া হ'ল পৰ্যবেক্ষণ, অবজাৰ্ভ কৰিলে যে দুয়োটা মিলে। এতিয়া অনুমান কৰা হ'ল বহু বছৰ আগতে দক্ষিণ আমেৰিকাৰ মানুহ তালৈ গৈছিল। অনুমান কি কৰিলে, দক্ষিণ আফ্ৰিকাৰ পৰা কিজানি বহুত আগত মানুহ তাতে গৈছিল। কিন্তু উত্তাল প্ৰশান্ত মহাসাগৰত সেই সময়ৰ নৌকাৰে যোৱাটো সহজ নাছিল। আৰু ইমান আগতো আকৌ কি দি যাব সেইটো সহজ নাছিল। তেতিয়া কি কৰিলে, সেয়েহে বহুতে অনুমানটো শুদ্ধ নহয় বুলি ভাবিছিল। যিহেতু তাতে ইমান বছৰ আগত যোৱাটো পচিবল নহয়, অসম্ভৱ হয়, সেইকাৰণে বহুতে ভাবিছিল এইটো হ'ব নোৱাৰে। অনুমান কৰি এইটো ভাবিলে হ'ব নোৱাৰে। কিন্তু অনুমানটোৰ সত্যতা প্ৰমাণ কৰিবলৈ কেইগৰাকীমান বিজ্ঞানীয়ে পুৰণি ধৰণৰ নৌকা সাজি যাত্ৰা কৰিলে। এতিয়া এইটো প্ৰুফ কৰিব লাগে, সেইকাৰণে কি কৰিলে, পুৰণা জগতৰ আগৰ দৰে এখন নাও বনাই তাতে যাত্ৰা আৰম্ভ কৰিছে। সেই দ্বীপসমূহত দক্ষিণ আমেৰিকাৰ পৰা যোৱা যায় না নাযায়। তেওঁলোকে 110 দিনৰ মূৰত অৰ্থাৎ কেইমাহ মানৰ পাছত সেই দ্বীপত উপস্থিত হ'ল। সেই পুৰণা ধৰণে যে
নাও বনাইছিল সেই নাৱেৰে যাই 101 দিন পাছত যাই সেই দ্বীপসমূহ পালেগৈ লগে লগে তেওঁলোকৰ অনুমান সঁচা বুলি প্ৰমাণিত হ'ল তেওঁলোকে যেটো অনুমান কৰিছিল যে ইয়াৰ পৰা পুৰাণা প্ৰাচীন সময়ত মানুহবোৰে দক্ষিণ আমেৰিকাৰ পৰা এই দ্বীপসমূহত আহিছিল এতিয়া তেওঁলোকে ভাবিলে যে হ'ব পাৰে সঁচা এইটো প্ৰুফ হ'ব পাৰে প্ৰমাণ কৰিলে এতিয়া বিচিত্ৰ বিজ্ঞান জন্মতে তুমি কি অকণমনি কেঁচুৱা আছিলা সৰু আছিলা মাৰা দেউতাৰাই তোমাক কোলাত লৈ ডাঙৰ দীঘল কৰিছে আজি তোমাক কোলাত লোৱাটো সহজ নহ'ব ডাঙৰ হৈ গৈছা সহজ নহ'ব কাৰণ তুমি ডাঙৰ হৈছা আমি সকলোৱে কেঁচুৱা হিচাপে সকলোৱে আমি সৰু হৈ জন্ম সৰুত লাহে লাহে ডাঙৰ হওঁ গছৰ পুলি এটাও সময়ত বৃক্ষিত পৰিণত হয় গছৰ পুলি এটা সৰু থাকে লাহে লাহে বহুত ডাঙৰ মানে বৃক্ষ হৈ পৰে ডাঙৰ গছ হৈ পৰে বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ আমিতো খাদ্য খাওঁ এতিয়া গছৰ পুলিটোৱে বাৰু কিবা খায়নে তোমাক মানে প্ৰশ্ন কৰিছে বা তোমাৰ মনত প্ৰশ্ন এনেকুৱা জাগেনে যে গছৰ পুলিবোৰ কিবা খায়নে বিজ্ঞানত ইয়াৰ উত্তৰ নিশ্চয় পাই যাবা আমি বিভিন্ন ধৰণৰ খাদ্য খাওঁ ঠিক আছে তদুপৰি বিভিন্ন ঠাইৰ খাদ্য বিভিন্ন হ'ব পাৰে বিভিন্ন ধৰণৰ খাদ্য বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ খাদ্য থাকে উদাহৰণস্বৰূপে আমাৰ প্ৰধান খাদ্য ভাত আমি অসমৰ মানুহবিলাকে ম্যাক্সিমামে সকলোৱে ভাত খায় কিন্তু পঞ্জাৱত মানুহে প্ৰধানকৈ ৰুটি খায় পাঞ্জাব যেটো আছে পাঞ্জাব হাৰিয়ানা সেইটো সাইডত প্ৰধানকৈ কি ৰুটি খায় তাতে গমটো বেছি হয় আজিকালি আকৌ বজাৰত নানা ধৰণৰ খোৱা বস্তু পোৱা যায় আজিকালি যেনে সকলো বস্তু বজাৰত পোৱা যায় কিন্তু আগৰ সময়ত তেনেকুৱা নাছিল ঘৰতে সবে বনাই খাইছিল এনেকুৱা আমি কি খোৱা উচিত কি খোৱা উচিত আমাৰ শৰীৰৰ কাৰণে কোনটো ঠিক যি খাদ্যই আমাৰ স্বাস্থ্য ভালে ৰাখে হেলথ ভাল ৰাখে সহজে বেমাৰ হ'ব নিদিয়ে তেনে খাদ্যহে আমি খাব লাগে আৰু সেইবোৰে খাদ্যহে আমি খাব লাগে তোমাৰ এতিয়া বৃদ্ধি হৈ আছে তুমি এতিয়া ডাঙৰ হৈ আছা নানা কাম কৰিব পৰাও হৈ আহি আছা লাহে ডাঙৰ হৈ আছা বহুত ধৰণৰ কাম কৰিব লাগে তোমাক ভাল খাদ্যৰ অতি প্ৰয়োজন আৰু সেই কাৰণে ভাল খাদ্য খাব লাগে এই পাঠ্যপুথিত ইয়াৰো আভাস পাবা এই কিতাপত ইয়াৰো থুলমূল তোমাক জ্ঞান দিয়া হ'ব পানীৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ আমি সকলোৱে জানো পানীৰ আন এটা নাম জীৱন কিয় দিছে পানী অবিহনে জীৱন জীয়াব নোৱাৰি বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে পানীৰ টপালৰ সৃষ্টি কেনেকৈ হয় বাৰু এইবোৰ সাইন্টিফিক টেম্পাৰামেন্ট বৈজ্ঞানিক মানসিকতা এতিয়া পানীৰ টপালবোৰ আকাশৰ পৰা যে পৰে কেনেদৰে সৃষ্টি হয় বৰষুণত কেতিয়াবা বৰফ বা শিল পৰে বৰষুণত পৰে বৰফবোৰ আকৌ ক'ৰ পৰা আহে এই বৰফবোৰ ওপৰৰ পৰা যে নামি আহে ক'ৰ পৰা আহে মাৰাই ভিজা কাপোৰ শুকাবলৈ বাহিৰলৈ মেলি দিয়ে কাপোৰ শুকাবলৈ বাহিৰত মেলিয়াই দিয়ে কাপোৰত থকা পানী কলৈ যায় বাৰু এইবোৰ তোমাৰ প্ৰশ্ন কৰিব জানিব লাগিব আঞ্জা ৰান্ধোতে কেৰাহীটো ঢাকনিৰে ঢাকি দিয়ে সকলোৱে জানো ঢাকনি দাঙি দিলে তাত পানী টপাল দেখিবা ঢাকি দিয়াৰ পিছত যেতিয়া উঠাবা তেতিয়া কি পানী টপাল দেখা পাবা এই পানী ক'ৰ পৰা আহে যেহেতু আমি ঢাকি ৰাখিছোঁ পানীবোৰ ক'ৰ পৰা আহিল এইবোৰ প্ৰশ্ন তোমাৰ জাগিব লাগিব হিমালয়ৰ ওপৰৰ অংশ আৰু মেৰু অঞ্চলৰ বৰফৰে ঢাক খাই থাকে ইয়াৰ কাৰণ কি বাৰু হিমালয় যিমান উচ্চ ঠাই আছে আমাৰ ওচৰত ধৰা শিলং আছে এইবোৰ ঠাই ঠাণ্ডা ঠাই আৰু যিবোৰ আৰু ডাঙৰ দীঘল উচ্চ পৰ্বত আছে সেইবোৰত বৰফ কেনেকৈ আহে এইবোৰ প্ৰশ্ন কৰিব লাগিব চোৱাচোন আমি জানিবলগীয়া কিমান কথা আছে এইদৰে আমি কিমান বস্তু আমি জানিব পাৰোঁ ঠিক আছে তোমালোকৰ ঘৰৰ পৰা স্কুললৈ দূৰত্ব কিমান বাৰু ঘৰৰ পৰা স্কুললৈ 1 কিলোমিটাৰ 1 কিলোমিটাৰ নে 2 কিলোমিটাৰ নে তাতকৈ বেছি নে কম দূৰত্ব মানে আচলতে ৰাস্তাটোৰ দৈৰ্ঘ্য ধৰা তোমাৰ ঘৰৰ পৰা স্কুললৈ যোৱা দুটা ৰাস্তা আছে ঠিক আছে দুটা ৰাস্তা দুটাৰ যেনিবা স্কুললৈ দূৰত্ব বেলেগ আৰু দুয়োটা ৰাস্তাৰ ডিসটেন্সটো
যিটো ৰাস্তাৰ যিটো দৈৰ্ঘ্য সেইটো বেলেগ বেলেগ। তেনে ক্ষেত্ৰত ঘৰৰ পৰা স্কুললৈ ৰাস্তা দুটাৰ দৈৰ্ঘ্যও বেলেগ বেলেগ হ'ব। দুটা বেলেগ বেলেগ ৰাস্তা মানে ইয়াৰ দূৰত্ব দীঘল আৰু এইবোৰ বেলেগ বেলেগ হ'ব। গুৱাহাটীৰ পৰা দিল্লীলৈ ৰেলগাড়ীয়ে দূৰত্ব প্ৰায় কিমান 1900 কিলোমিটাৰ। গুৱাহাটীৰ পৰা দিল্লী অৰ্থাৎ ভাৰতৰ যিটো ৰাজধানী তালৈ যাবলৈ কিমান কিলোমিটাৰ 1900 কিলোমিটাৰ। তুমি যেনিবা গুৱাহাটীৰ পৰা দিল্লীলৈ ৰেলগাড়ীৰে গৈ আছা, ৰেলগাড়ীখনে ধৰা প্ৰতি ঘণ্টাত 120 কিলোমিটাৰ যাই আছে। প্ৰতি ঘণ্টাত 120 কিলোমিটাৰ যাব লাগিব। তেনেহ'লে ক'তো নৰৱাকৈ আছে, তেনেহ'লে তুমি কি প্ৰায় 16 ঘণ্টাত মূৰত দিল্লী পাবাগৈ। যদি ৰেলগাড়ীটোৱে প্ৰতি ঘণ্টাত 120 কিলোমিটাৰকৈ যাই আছে, তেনেহ'লে তুমি 16 ঘণ্টাত গুৱাহাটীৰ পৰা দিল্লীলৈ যাই পাবা। ঠিক আছে, এতিয়া ভাবাচোন, একেখন ৰেলগাড়ীয়ে তুমি পৃথিৱীৰ পৰা চন্দ্ৰলৈ একে বেগৰে মানে 120 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছা। চন্দ্ৰ পাবলৈ তোমাক প্ৰায় 5 মাহ সময় লাগিব। 120 কিলোমিটাৰ প্ৰতি ঘণ্টাত যদি যোৱা, তোমাৰ পৃথিৱীৰ পৰা চন্দ্ৰলৈ যাবলৈ কিমান সময় লাগিব? 5 মাহ, প্ৰায় 150 দিন লাগি যাব তোমাৰ। ৰাতি আকাশৰ তৰাবোৰ চোৱানে? ইয়াতে এইটো দেখাইছে, এইটো পৃথিৱী হয়, এইটো চন্দ্ৰ হয়, এইটো পৃথিৱী। ৰেলগাড়ী দেখাইছে। যাবলৈ কিমান সময় লাগিব? 5 মাহ সময় লাগিব যদি তুমি প্ৰতি ঘণ্টাত 120 কিলোমিটাৰ বেগেৰে যোৱা। ৰাতি আকাশৰ তৰাবোৰ চোৱানে বাৰু? ৰাতি যিবোৰ আকাশত তৰা থাকে এইবোৰ চোৱানে? কিমান যে তৰা আছে নহয়নে? কিমান তৰা আছে তোমালোকে চালে, পৰ্যবেক্ষণ কৰিলে সকলোৱে চাগে গমে পোৱা। সেইবোৰ মহাকাশত উপঙি আছে। মহাকাশত এইবোৰ উপঙি আছে। আমাৰ পৃথিৱীখনো এনেদৰে উপঙি আছে, আমাৰ পৃথিৱীখনো একে। আৰু সেই তৰাবোৰতকৈ বহুত সৰু। ভাবিব পাৰানে বাৰু এইবোৰ? তুমি থিংকিং কৰিব পাৰানে? ভাবিব পাৰানে? মহাকাশচাৰীয়ে পৃথিৱীখনৰ ছবি লৈছে। যিহেতু স্পেচত যায়, ৰিচাৰ্চ কৰিবলৈ স্পেচত যায়, তাৰ পৰা ফটো লৈছে। মহাকাশত তেওঁলোকে পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখে। যেতিয়া ওপৰৰ পৰা এইটো ফটো মাৰা হয়, কেমেৰাটো নহয়, বেলেগ ধৰণৰ কেমেৰা থাকে তাতে, সেইটো যিটো পিকচাৰ লোৱা হয় এইটো এটা মাৰ্বলৰ, কি নীলা মাৰ্বলৰ দৰে দেখে। এই নীলা মাৰ্বলতে আমি বাস কৰোঁ, আৰু এই নীলা মাৰ্বলতে আমি কি বাস কৰোঁ। আমাৰ লগতে আৰু যে কিমান ধৰণৰ জীৱ আছে, কেৱল কি মানুহে জানো ইয়াতে বসবাস কৰে? কিমান ধৰণৰ জীৱ জন্তু, পোক পৰুৱা আদি বসবাস কৰে। জীৱবোৰৰ ভিতৰত আকৌ বহুতো উদ্ভিদ আৰু বহুতো প্ৰাণী আছে। আকৌ আমাৰ ভিতৰত বহুত ধৰণৰ জীৱ জন্তু। পৃথিৱীত জীৱৰ কেনেকৈ সৃষ্টি হ'ল বাৰু? এইটো তুমি থিংকিং কৰিব লাগিব, তোমাৰ প্ৰশ্ন কৰিব লাগে, পৃথিৱীত জীৱ জন্তু কেনেকৈ আহিল? তুমি নিশ্চয় বহিৰা বিশ্বৰ প্ৰাণী বা এলিয়ানৰ কথা শুনিছা। এইবোৰৰ কথা শুনিছা। এইটো এলিয়ান ইয়াতে দেখুৱাইছে। এইটো ভূত বুলি নাভাবিবা, এইটো এলিয়ান মানে পৃথিৱীৰ বাহিৰৰ আনুমানিক বা কিছুমান অলপ তথ্য পাইছে, কিন্তু একজেক্ট এনেকুৱা নহয়। বৈজ্ঞানিকসকলে এনেকুৱা ধাৰণা কৰিছে। বহিৰা বিশ্বৰ প্ৰাণী অৰ্থাৎ এলিয়ান কথা শুনিছা। সঁচাকৈয়ে কোনোবা গ্ৰহত এলিয়ান আছেনে? প্ৰশ্ন। বিজ্ঞানীসকলে এই সম্বন্ধেও অধ্যয়ন কৰি আছে। বহুতো বিজ্ঞানী ইয়াৰ ওপৰত ৰিচাৰ্চ অধ্যয়ন কৰি আছে। জীৱৰ উপৰি পৃথিৱীখনত আৰু বহু ধৰণৰ পদাৰ্থ আছে। কেৱল জীৱ জন্তুৱে, মানুহ বা চৰাই চিৰিকটি নহয়, ইয়াৰ ওপৰত বহুত ধৰণৰ কি পদাৰ্থ আছে। ঘৰতে চাবাচোন, তুমি ঘৰতে চোৱাচোন, চাউল, দাইল, চেনি, নিমখ, গাখীৰ, তেল, কাগজ কলম, পেঞ্চিল, কটাৰী, কাঁহী বাতি ইত্যাদি বহুত ধৰণৰ বস্তু তুমি ঘৰত যদি লক্ষ্য কৰা, কিমান যে বস্তু বা পদাৰ্থ আছে। চাউল বেলেগ পদাৰ্থ, আকৌ দাইলটো বেলেগ পদাৰ্থ, অৰ্থাৎ প্ৰতিটোৱে বেলেগ বেলেগ পদাৰ্থ। কিয় বেলেগ বেলেগ হ'ল? এইবোৰ বেলেগ বেলেগ কিয় হ'ল? এইবোৰ প্ৰশ্ন তোমাৰ জাগিব লাগিব। প্ৰতিবিধ পদাৰ্থ কিহেৰে গঠিত, আৰু এই প্ৰতিবিধ পদাৰ্থ কিহৰ দ্বাৰা গঠিত? আকৌ ধৰা চেনিৰ লগত বালি মিহলি হ'ল, এতিয়া চেনিৰ লগত বালিটো মিক্স হৈ গ'ল।
ইহঁতক কেনেদৰে পৃথক কৰিবা এইবোৰ পাছত চেপ্টাৰ আছে বিজ্ঞানত ইয়াৰ সমাধান পাবা আৰু বিজ্ঞানত ইয়াৰ সমাধান ইজিলি পাই যাবা সাগৰত জাহাজ চলে আমি গম পাওঁ সাগৰত জাহাজ চলে জাহাজখন কোন দিশত যাব লাগিব হেয়া নাবিকে কেনেদৰে নিৰ্ধাৰণ কৰে বা জানে সাগৰখন যেহেতু বিশাল একদম বহুত ডাঙৰ তাতে পানীয়ে তেতিয়া কেনেকৈ গম পাব কোনটো দিশত যাব লাগে তেওঁলোকে কম্পাছ নামৰ এবিধ সঁজুলি ব্যৱহাৰ কৰে আৰু এওঁলোকে কি কৰে কম্পাছ নামৰ সঁজুলি এটা ব্যৱহাৰ কৰে এইটো কম্পাছ এইটো নৰ্থ উত্তৰ সাউথ দক্ষিণ ইষ্ট পূব আৰু ওয়েস্ট হল পশ্চিম এইটো তোমাক দেখায় কম্পাছত চুম্বক থাকে আৰু কম্পাছত এইটো হল চুম্বক ঠিক আছে এই চুম্বকডালেই কম্পাছৰ মূল বস্তু কম্পাছৰ মেইন যেটো বস্তু সেইটো হল চুম্বক এডাল চুম্বক মুক্তভাৱে ওলমাই ৰাখিলে ইয়াৰ এটা মূৰ উত্তৰ আৰু আনটো মূৰ দক্ষিণ পোনাই থাকে চুম্বক এটা তুমি ফ্ৰীলি যদি ৰাখা কত মানে ফিক্স কৰি যদি না ৰাখা ফ্ৰীলি যদি ৰাখা মানে অকলে যাতে ঘূৰিব পাৰে ঘূৰিলে কি হয় এটা মূৰ উত্তৰ পিনে যাই থাকে আৰু এটা কি কৰে দক্ষিণ পোনাই থাকে এটা উত্তৰ পিনে আৰু দক্ষিণ পিনে হৈ থাকে ঠিক আছে ফলত দিশ নিৰ্ণয় সহজ হয় এইদৰে আমি দিশটো নিৰ্ণয় কৰিব পাৰো চুম্বক সম্বন্ধে আৰু বহুত জানিবলগীয়া কথা আছে চুম্বকৰ কাৰণে তোমাক সেপাৰেট চেপ্টাৰ দিয়া আছে বহুত কথা জানিবলগীয়া আছে উদাহৰণ স্বৰূপে পলমাই ৰখা চুম্বক এডাল কিয় উত্তৰ দক্ষিণ হৈ থাকে এইবোৰ প্ৰশ্ন উত্তৰ দক্ষিণ কিয় হৈ থাকে আৰু পূব পশ্চিম কিয় নহয় এইবোৰ প্ৰশ্ন জাগিবল এই পাঠ্যপুথিত চুম্বকৰ এক আভাস পাবা মানে ইয়াৰ এটা সেপাৰেট চেপ্টাৰ আছে বিজ্ঞানৰ জগতখন সঁচাকৈ বিচিত্ৰ টু ডাইভাৰ্স একদম বিশাল সাবজেক্ট এটো বিজ্ঞানে আমাক একেদৰে উপকৃত কৰিছে বিজ্ঞানে আমাক কেনেদৰে উপকৃত কৰিছে ভাবিছোৱাচোন ৰাতিপুৱা শুই উঠি দাঁত ঘহা ব্ৰাছ আৰু পেষ্ট লোৱা ৰাতিপুৱা শুই কি ঘহা ব্ৰাছ আৰু পেষ্ট লোৱা কলগেট আৰু ব্ৰাছ লোৱা ইয়া বিজ্ঞানৰ অৱদান আগতে মানুহে গছৰ ডাল দি দাঁত মাজন কৰিছে মানে এইটো বিজ্ঞানীয়ে দিছে তেনেদৰে দিনটোত তুমি কিমান বিজ্ঞানৰ কিমান যে অৱদান ব্যৱহাৰ কৰা তথাপি বিজ্ঞানীসকলে প্ৰতিদিনে নতুন নতুন বস্তু আৱিষ্কাৰ কৰি আহিছে ইমান বস্তু যে আমাৰ মুখত আছে তথাপিও প্ৰতিদিনে হাজাৰ হাজাৰ বস্তু আৱিষ্কাৰ নতুন নতুন হৈ আছে সৰু সৰু হওক ডাঙৰ হওক নতুন জ্ঞানৰ সন্ধান কৰি আছে আৰু নতুন নতুন জ্ঞানৰ সন্ধান কৰি আছে আৱিষ্কাৰো হৈ আছে জ্ঞানৰ সন্ধানো কৰি আছে তুমিও নিশ্চয় ইয়াত যোগ দিব পাৰা আৰু ইয়াৰ কাৰণে জ্ঞান অৰ্জন কৰিব লাগিব ঠিক আছে এতিয়া চোৱা ইয়াতে বহুত ধৰণৰ ঘৰৰ বহুত ধৰণৰ বস্তু দিছে বিজ্ঞানৰ বিভিন্ন অৱদান এইবোৰ বিজ্ঞানৰ অৱদান হয় সৰু সৰু অৱদান ইয়াতে ক্ৰিয়াকলাপ দিছে প্ৰেক্টিকেলৰ দৰে মূল শব্দ এইখন চেপ্টাৰত আমি বহুত মেইন ওয়ার্ডস কি ওয়ার্ডসবোৰ আমি দেখিছো বহুত ইয়াৰ মাজত কি পৰ্যবেক্ষণ অবজাৰভেশন কৰা পৰীক্ষা আনুমানিক সিদ্ধান্ত লোৱা শেষত যেটো ৰিজাল্ট ওলাই সেইটো আচ্ছা আনুমানিক সিদ্ধান্ত মানে তোমাৰ পৰীক্ষা কৰাৰ আগত যেটো সিদ্ধান্ত লোৱা এটো বিজ্ঞানসন্মত পদ্ধতি মানে সাইন্টিফিক যেটো মেথডোলজি থাকে তোমাৰ কৌতূহলী তাৰ পিছত মুক্ত মনৰ অধিকাৰী নিউট্ৰেল হ'ব লাগে প্ৰমাণ বিচৰা প্ৰুফ বিচাৰিব লাগিব প্ৰণালীবদ্ধ বা যুক্তি সম্পন্ন সন্দেহ লিগেলি কিবা কিবি সন্দেহ কৰা এটা আচ্ছা এআই আছিল তোমালোকৰ ফাৰ্স্ট চেপ্টাৰ যেটো এআই আছিল তোমালোকৰ ক্লাস 6 সায়েন্সৰ অৰ্থাৎ বিজ্ঞানৰ প্ৰথম ভাগৰ যেটো প্ৰথম চেপ্টাৰ আছিল কি দ্য ওয়ান্ডাৰফুল ওয়াৰ্ল্ড অফ সায়েন্স এটো শেষ হল আমি ৰিডিং পঢ়ি শেষ দিলো এতিয়া নেক্সট যেটো ভিডিও ইয়াতে আমি অনুশীলনী অৰ্থাৎ এক্সাৰসাইজৰ কোৱেশ্চন সমূহ ভালদৰে এটা এটা কৈ ভালদৰে চাম ঠিক আছে তো আজিৰ কাৰণে ইমানে কোনো ধৰণৰ যদি ডাউট থাকে তোমালোকে প্ৰশ্ন কৰি সুধিবা আৰু নেক্সট সেকেন্ড থাৰ্ড চেপ্টাৰবোৰ দ্বিতীয় তৃতীয় এই চেপ্টাৰবোৰ যদি এই একে ধৰে ৰিডিং কৰি পঢ়া ভিডিও তোমালোকে বিচৰা তেনেহলে কমেন্ট কৰি জনাবা আৰু ডাউট থাকিলে নিশ্চয় সুধিবা আজিৰ কাৰণে ইমানে ধন্যবাদ